ৰাতিপুৱা উঠা অলপ দেৰি হ'লে জেতুকা চাওক হাতত কালি জাল লৈছিলোঁ জেতুকা আৰু শুই উঠি বিচনাখন পাৰিলোঁ। বিচনাখন পৰাৰ পিছত মই ওলাই গ'লোঁ বাহিৰলৈ আৰু দাদাই ইয়াত ধুনীয়াকৈ চাট বনাই থৈছে গৰুৰ বাবে আৰু ভাইটিয়ে মাহ হালধি পিচি লৈ আহিছে গৰু গা ধুৱাৰ বাবে আৰু সি থৈ দিছিলে। তাৰপৰা মই লৈ আহিলোঁ গৰু গা ধুৱাবলৈ। এয়া চাবচোন সিহঁতক সানি দিম এতিয়া। আমাৰ গৰু তিনিটা দেই এইকেইটা গৰুকেইটা। এয়া মাহ হালধি সানি দিছোঁ। এই পেহীয়ে ৰৈ চাই আছে। ভাইটিয়েও ধুৱাই আছে, ময়ো ধুৱাই আছোঁ। এতিয়া মাহ হালধি সানি আছোঁ। এইকেইটা দাদা নাচিছে, ভাল বিহু লাগিছে তাৰ গাত। এয়া এতিয়া পানী ঢালি দিম, জঁপিয়াব চাব দেই গৰুকেইটাই। জঁপিয়াব এতিয়া। ইয়া পলালে, পোৱালিটো পলাইছে, দেউতাই খেদি দিছে। এতিয়া আমি গা চা ধুৱাই পিনি আমি গৈ আছোঁ পথাৰৰ ফালে। এতিয়া কেৰেলা শাক বেঙেনা শাক খাবলৈ গৈ আছোঁ। তাৰপিছতে আমি গ'লোঁ পথাৰৰ ফালে। সেয়া পূৰা গাত বেঙেনা কেৰেলা দলি চলি আছিলে। তাৰপিছত গা পা ধুই আমি নামঘৰলৈ ওলাই গ'লোঁ আৰু এয়া ককাসকলক সন্মান জনালোঁ, ককা আইতাসকলক গাঁৱৰ। তাৰপিছত বিহু এফাঁকি মাৰি ঘৰলৈ উভতি আহিলোঁ।